Welcome to Gyancook channel. আজিৰ ভিডিঅ'টোত অসম সম্পৰ্কত সাম্প্ৰতিক আৰু প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ উপযোগী কিছু প্ৰশ্ন উত্তৰ লৈ আহিছো। ভিডিঅ'সমূহ বেছি দীঘলীয়া নহবৰ বাবে কেইবাটাও খণ্ডত প্ৰশ্নসমূহ প্ৰস্তুত কৰা হৈছে। গতিকে যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকে মোৰ অন্যান্য ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি লয় যেন। প্ৰথম প্ৰশ্নটো হ'ল নীতি আয়োগৰ 2020-21 বৰ্ষৰ বহনক্ষম উন্নয়ন অৰ্থাৎ অৰ্থনৈতিক উন্নয়নৰ উপৰিও শিক্ষা, স্বাস্থ্য, সুৰক্ষা ইত্যাদিৰ উন্নয়ন লক্ষ্যৰ তালিকাত দেশৰ 28খন ৰাজ্যৰ ভিতৰত অসমে কিমান সংখ্যক স্থান লাভ কৰিছে? 12, 24, 20 নে 26? শুদ্ধ উত্তৰটো হৈছে 26। 2 নম্বৰটো 2021 চনৰ 23 জুলাইৰ পৰা জাপানৰ টকিঅত অনুষ্ঠিত হ'ব লগা অলিম্পিকলৈ নিৰ্বাচিত হোৱা অসমৰ খেলুৱৈগৰাকী কোন? শিৱ থাপা, লাভলীনা বৰগোহাঁই, যমুনা বড়ো নে অংকুশিতা বড়ো? শুদ্ধ উত্তৰটো হৈছে লাভলীনা বৰগোহাঁই। তৃতীয় প্ৰশ্নটো অলপতে ডুবাইত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা অসমৰ খেলুৱৈগৰাকী হ'ল অংকুশিতা বড়ো, লাভলীনা বৰগোহাঁই, যমুনা বড়ো, শিৱ থাপা। শুদ্ধ উত্তৰটো হৈছে শিৱ থাপা। 4 নম্বৰ প্ৰশ্নটো হোমেন বৰগোহাঁইয়ে 1978 চনত তলৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰিছিল? অষ্টৰাগ, হাউদৰ পুতেকে নাও মেলি যায়, পিতা পুত্ৰ নে সুবালা? উত্তৰটো হৈছে পিতা পুত্ৰ। 5 নম্বৰটো লক্ষ্মীনন্দন বৰাই 1988 চনত কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? কায়কল্প, পাতাল ভৈৰৱী, গঙা চিলনীৰ পাখি নে জাকেৰি নাহিকেও পাম? শুদ্ধ উত্তৰটো হৈছে পাতাল ভৈৰৱী। তাৰপিছতো লক্ষ্মীনন্দন বৰাই পদ্মশ্ৰী বঁটা কোন চনত লাভ কৰিছিল? 2015, 2016, 2017 নে 2018? শুদ্ধ উত্তৰটো হৈছে 2015। তাৰপিছতো 2 ডিচেম্বৰত অসম দিৱস পালন কৰা হয় কাৰণ এই দিনটোত অসম চুক্তি স্বাক্ষৰিত হৈছিল, লাচিত বৰফুকনৰ মৃত্যু হৈছিল, চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল নে চুকাফা অসমত প্ৰৱেশ কৰিছিল? শুদ্ধ উত্তৰটো D2। তাৰপিছত 2011 চনৰ লোকপিয়ল অনুযায়ী অসমৰ মুঠ জনসংখ্যা 3,12,05,576, 3,11,05,576, 3,10,05,576 আৰু 3,13,05,576। শুদ্ধ উত্তৰটো A2। 9 নম্বৰটো 2011 চনৰ লোকপিয়ল অনুযায়ী প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব হ'ল 396, 398, 397, 395। শুদ্ধ উত্তৰটো B2। তাৰপিছতো অসমৰ মুঠ মাটিকালিৰ পৰিমাণ হ'ল 78,438 বৰ্গ কিলোমিটাৰ, 78,348 বৰ্গ কিলোমিটাৰ, 78,843 বৰ্গ কিলোমিটাৰ, 78,834 বৰ্গ কিলোমিটাৰ। শুদ্ধটো হ'ল A2। তাৰপিছতো 2011 চনৰ লোকপিয়ল অনুযায়ী অসমৰ শিক্ষিতৰ হাৰ কিমান? 72.19, 73.18%, 74.11%, 70.20%। শুদ্ধটো হ'ল A2। তাৰপিছতো 2011 চনৰ লোকপিয়ল অনুযায়ী অসমৰ পুৰুষ শিক্ষিতৰ হাৰ কিমান? 75.65%, 76.55%, 77.85%, 78.20%। শুদ্ধটো হ'ল C2। তাৰপিছতো 2011 চনৰ লোকপিয়ল অনুযায়ী অসমৰ মহিলা শিক্ষিত হাৰ কিমান? 65.23%, 66.27%, 64.35% আৰু 70.25%। শুদ্ধটো হ'ল 66.27%। পিছৰ প্ৰশ্নটো স্বৰ্গদেউ চুকাফাই চৰাইদেউত কিমান চনত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? 1253 খ্ৰীষ্টাব্দত, 1254 খ্ৰীষ্টাব্দত, 1255 খ্ৰীষ্টাব্দত, 1256 খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰটো হ'ল A2। তাৰ পিছৰ প্ৰশ্নটো ইতিহাস প্ৰসিদ্ধ জ্ঞানদাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 খ্ৰীষ্টাব্দৰ 22 ফেব্ৰুৱাৰীত, 25 ফেব্ৰুৱাৰীত, 24 ফেব্ৰুৱাৰীত, 26 ফেব্ৰুৱাৰীত। শুদ্ধ উত্তৰটো হৈছে
C2 ইংৰাজে জিউৰাম দুলীয়া বৰুৱাৰ লগত ফাঁচি দিছিল পিয়লি ফুকন পিয়লি বৰুৱা হৰনাথ মণিৰাম দেৱান শুদ্ধ উত্তৰটো হৈছে পিয়লি ফুকন তাৰ পিছৰ প্ৰশ্নটো ইংৰাজে মণিৰাম দেৱানৰ লগত ফাঁচি দিয়া অন্যজন ব্যক্তি হল পিয়লি ফুকন পিয়লি বৰুৱা জিউৰাম দুলীয়া বৰুৱা কুশল কোঁৱৰ উত্তৰটো হৈছে পিয়লি বৰুৱা তাৰ পিছৰ প্ৰশ্নটো হল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখন হল মৃত্যুঞ্জয় বনফুল ইয়াৰুইংগম ৰাজপথেৰিঙিয়াই শুদ্ধটো হল এটো তাৰ পিছত সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখন হল প্ৰতিপদ মৃত্যুঞ্জয় ইয়াৰুইংগম ৰাজপথেৰিঙিয়াই ইয়াৰুইংগম সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখন হল মৃত্যুঞ্জয় বনফুল ইয়াৰুইংগম ৰাজপথেৰিঙিয়াই বনফুল 2020 চনৰ সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত অসমীয়া পুথিখন হল মৰিয়াহোল্লা মেঘমল্লাৰ ভ্ৰমণ চাণক্য বেংছতা শুদ্ধ উত্তৰটো হল টিটো